let's go. Yeah, I'm like an addict, do it. Hey guys, welcome to my channel Mr. Akham. So, আজি ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ, হাইৱেৰ পৰা আৰম্ভ কৰিলোঁ। আচলতে আমি যোৱাকালিও মই গৈছিলোঁ, যোৱাকালি মোৰ সিফালে ষ্টেটাছ চাইছে হোৱাটছএপত দেখা পাইছোঁ। আমি আছোঁ বৰ্তমান ইছলামপুৰৰ নিউ ব্ৰিজৰ ওপৰত। এইখন আছিলে মানে পুৰণাখন আছিলে আৰু পানী পৰা যাই আছে আৰু পানীৰ লেভেলটো কমিছে বাৰু, যথেষ্টখিনি কমিছে। বেয়া কিবা কিবি কাম চলিয়ে আছে বাৰু। তো আমি আহি পাই গ'লোঁ জনাৰাম চৌকা গাঁও পঞ্চায়ত। তো এইফালে মোৰ লগত আছে মহিল ভাই আৰু এইফালে ৰাণী ভাই। তো ইয়াতে পানী কিমান বাঢ়িছে আপোনালোকে চাওক, নিজে চাই লওক। পানী একদম বহুত বাঢ়িছে। এবাৰ আহিছিলোঁ মই ৰামিমৰ লগত আহিছিলোঁ, তেতিয়া মই ভ্লগ বনাইছিলোঁ এনেকৈ। তো তেতিয়া পানী ইয়াতে মানে দুটামান ষ্টেয়াৰ্ছ আছে তলত যাব পাৰি, কিন্তু এতিয়া মানে যাব নোৱাৰি আৰু বানপানীৰ কাৰণে। তো ইয়াৰ পৰা পানীৰ মানে আচলতে বেছি প্ৰবল বৃষ্টিপাতৰ বাবে যি বানপানী হৈছে, এই বানপানীৰ কাৰণে আচলতে আমাৰ আজি NH-15 বন্ধ হৈ গৈছে। আৰু NH-15 বন্ধ হোৱাৰ ফলাফলত যিখিনি গাড়ী চলাচল কৰে তাত NH-15 সেইখিনি গোটেইখিনি গাড়ী আজি ইফালে গৈছে। তো অকণমান ৰাস্তাটো ভিৰ হৈছে, হ'লেও যাই মজা লাগিছে। এইফালে আছে আমাৰ কামাণ্ডো ছাৰ, জয় হিন্দ ছাৰ। তো এয়া আমি পাই গ'লোঁ আহি গুৰুকুল, বহুত ডাঙৰ এখন এডুকেশ্যনেল ইনষ্টিটিউট হয়। ইফালে কাম কিবা কিবি কৰি আছে, এয়া গুৰুকুল। আৰু ইয়াৰ ক'ত পানী, আও ৰখি দিয়া, ৰখ 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 ৰখ। সেয়া চাওক কি ধুনীয়াকৈ পুৰা ডেমৰ পৰা পানী পৰি আছে এনেকৈ। ডেম নহয় একচুৱেলি, কিন্তু ভিউটো বহুত ধুনীয়া লাগিছে। যিহেতু এইটো পূৰা ৰিক্স হ'ব আচলতে নামি যোৱা, সেইকাৰণে নামি যাব নোৱাৰিম আমি। আৰু আগত আমাৰ দুজন ভাই ৰখি গ'ল। মজা কালভাৰ এটাত ৰখিছোঁ আহি পেলাই আমি তিনিটা, আৰু বাকীখিনি পিছৰ ফালে আছে। মানে আমাৰ গ্ৰুপটো মানে কিবা মানে মিলা প্ৰীতি বহুত, সেইকাৰণে মানে আমি এনেকৈ আহি থাকোঁ আৰু মাজে মাজে। কৈছিল না ছানৰাইজৰ শ্ল' লাৰ্ণাৰ, মিডল লাৰ্ণাৰ, ফাষ্ট লাৰ্ণাৰ। বঢ়িয়া দিছে। ইয়াৰ পূৰা ডেমৰ পৰা পানী পৰি আছে। তো এইখিনি জেগাৰ কোনোবা যদি নাম জানে কমেণ্ট কৰিব। তাতে হয়তো চেপাও পতা আছে, জেগাখিনি দেখি পেলাই এনেকুৱা যেন লাগিছে। তো খুব এটা বৰ ধুনীয়া এটা মনোমোহা দৃশ্য আছিলে। আমাৰ জাহিৰ ভাই লৈ আহিলে, স্পেচিয়েল থেংকছ টু হিম। তো আমি সিফালেদি যাব খুজিছিলোঁ, তো ইফালে লৈ আহি আগতে চিনি পাই যাব। তো ইয়াৰ পৰা পানীৰ ধাৰ আমি পাই গ'লোঁ সেই আলোচগা। আৰু ইয়াতে আগলৈ যাব নিদিয়ে আচলতে, এই পুলিচে মানে বাধা দি আছে, যিহেতুকে ইয়াতে মানে ৰেখাই পথ ভাঙিছে আগত। আমি চাওঁ বাৰু সবিশেষ পাৰিনে নোৱাৰি গাড়ী। আমি জাষ্ট আলোচগা পাৰ হ'লোঁ, এইফালে গাড়ী আহিব নিদিয়ে। কিন্তু এনেই বাৰু হাইৱে ইমান খালী নহয়, কিন্তু আজি হাইৱেটো অকণমান বেছি খালী হৈ আছে, যিহেতু আগত ক'ৰবাত কিবা বিকজ ডিউ টু ফ্লাড। আমি পাই গ'লোঁ সেই খাৰখোৱা। আৰু এয়া চাওক, আজি নোসোমাওঁ বাৰু। পইচা পাতি যেতিয়া আপোনালোকে মৰম চেনেহ দিব আৰু বেছি, যেতিয়া পইচা পাতি হ'ব তেতিয়া সোমাম। আৰু এইফালে সকলো মাছ ধৰাত ব্যস্ত। এতিয়া আমি পাই গ'লোঁ সেই NRL, চৰি NRL নহয়, আগতে NRL আছিলে, এতিয়া বৰ্তমান ভাৰত পেট্ৰলিয়ামৰ আণ্ডাৰত। সেয়া পাই গ'লোঁ আহি। ইয়াতে ট্ৰাকবিলাক ৰখাই থৈ দিছে, আৰু আমি এনেকৈ গৈ আছোঁ। এইখন পানীৰ গাড়ী, খাই লোৱা পানী, যাৰ বিয়া লাগিছে। অকণমান গাইজ ধেমালি কৰি আছোঁ, কিন্তু আমাৰ ইণ্টেনশ্যন কাকো হাৰ্ট কৰা নহয় আচলতে। আমি এনেই অকণমান ধেমালি কৰি আছোঁ। কিবা যদি ভুল হয় মোক ভিডিঅ'ত কমেণ্ট কৰিব, কিন্তু সেই ভুলটো মই আৰু নেক্সট টাইম নকৰিবলৈ যত্ন কৰিম। তো এয়া চাওক, পূৰা পানীৰে একদম ভৰি গৈছে। এয়া বাহিৰৰ চাৰিলে 27 কিলোমিটাৰ, আমাৰ ডেষ্টিনেশ্যন নাই। তো চাওঁ কি কৰোঁ। এয়া চাওক, পূৰা ডুবি গৈছে পানী। হঠাৎ ইফালে ক'ৰবাত মাথাউৰি ছিঙিছে, আৰু এইবিলাক মানুহৰ এনেকৈ খুব হাৰাশাস্তি হৈছে আচলতে মানুহবিলাকৰ এনেকুৱা এটা হোৱাত। আপোনালোকে চাওক,
এতিয়া মানুহ হয়তো তেওঁলোকৰ ঘৰত থাকিব পৰা নাই। ফাইনেলি পাই গ'লোঁ আমি আহি পিপৰা দোকান। তো ইয়াত ক'ৰবাত হাইৱে কিবা হৈছে, তুমি চাই লওঁ। কিবা হৈছে আগত, আমি চাই লওঁ। তো ইয়াতে NH-15 আচলতে এই বানপানীৰ কাৰণে বন্ধ হৈ আছে। আমি বৰ্তমান আছোঁ NH-15ৰ ওপৰত। আপোনালোকক মই আগৰ পৰা কৈ আছিলোঁ যে ইয়াতে পুলিচ আচলতে বেৰিকেড দি পেলাই ৰাখিছে। ইয়াতে আচলতে বানপানীৰ ৰাস্তাটো ইয়াৰ পৰা ইয়াতে সকলোৱে মাছ ধৰি আছে আৰু এনেকৈ ৰাষ্ট্ৰীয় ঘাইপথ, কোনো ধৰণৰ ৰাষ্ট্ৰীয় ঘাইপথ নহয় এইটো, আৰু ইয়াৰ ওপৰেৰে পানী বাগৰি থকা পৰিলক্ষিত হৈছে। চাব পাৰে সকলোৱে। আগলৈ নাযাওঁ আৰু যিহেতু ইয়াতে বাধা দিয়া আছে, গতিকে আমি আগলৈ নাযাওঁ। তাৰ পৰা দেখাইছোঁ আৰু আমি আচলতে ৰাস্তাৰ কাৰণে যাব নোৱাৰিলে, আমি অকণমান আগলৈ গ'লোঁ হয়। কিন্তু যিহেতু দেখিছে আপোনালোকে যে পুলিচে বেৰিকেড দি থৈ দিছে, আৰু পুলিচসকল আমাৰ সদায় জনগণৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে আছে, গতিকে তেওঁলোকেতো কেতিয়াও ভুল কাম নকৰে। তো তেওঁলোকে বাধা দিছে যেতিয়া, তেওঁলোকৰ বাধা নেওচি গ'লে হয়তো আমাৰ বিপদ হ'বও পাৰে। গতিকে সেইকাৰণে আমি তাৰতকৈ আৰু আগ নাবাঢ়িলোঁ। বানৰ কি কাললৈ ৰেহাইটো হৈছে, মই যিটো কৈছোঁ এইটো হৈছে NH-15 চাইডে আছে, আৰু অকণমান যদি পানী বেছি হয় হয়তো বহুতো মানুহৰ ঘৰ দুৱাৰ বিনষ্ট হৈ গৈছে। এতিয়া পাইছোঁ আমি আলোচক আৰু এতিয়া গাড়ী পাই আৰু মই ইয়াতে মাছ বিচাৰিম। মাছ মানে আমি পানীত নানামো, কিন্তু মানে চকুৰ কাৰণে খুব ভাল আচলতে সৰু মাছ। যিহেতু বানপানীৰ সময়ত উভৈনদী হৈ পৰে মাছ, গতিকে মাছবিলাকো খাবলৈ খুব সোৱাদ হয়। গতিকে এতিয়া আমি বিচাৰিম, যদি পাওঁ অকণমান লৈ যাম। তো আমি আচলতে সোমাইছিলোঁ আলোচকৰ বজাৰত, কিন্তু সৰু মাছ বিচাৰি পেলাই, কিন্তু নাই আচলতে। মানে বজাৰৰ টাইম আচলতে হোৱা নাই, আৰু অকণমান পিছতহে ওলাব। সেয়া হৈছে আলোচকা বজাৰ, চাই লওক। খতৰা যাম লাগে এইটো টাইমত। এই সৰু মাছৰ আশাত সোমাইছিলোঁ, কিন্তু মাছ নাপালোঁ। মানে আচলতে বজাৰৰ টাইম আচলতে হোৱাই নাই এইখিনি টাইম, আৰু অকণমান পিছতহে হয়তো হ'ব। কিয় ক'বা নেকি আমি যে মাছ নাপালোঁ, ঘূৰি আহিলোঁ যায়? ন' কমেণ্টছ। এতিয়া আকৌ আহি পালোঁ। এইবিলাক চাওক অভাৰটেকিঙৰ কাৰণে। পাগল কিছুমান। চ' এইমাত্ৰ আপোনালোকে অকণমান আগতে আচলতে দেখিলে কেনেকৈ অভাৰটেক কৰিছে। চ' অভাৰটেকৰ নামত আচলতে এনেকৈ কৰিলে ভাল নালাগে। অভাৰটেক কৰক, আপোনাৰ কিবা প্ৰব্লেম হৈছে আপুনি জোৰে যাব লাগে, অভাৰটেক কৰক, কিন্তু মানে অকণমান চাব লাগে। তো এতিয়া 3খন গাড়ী সিফালে যাই আছে, সেইফালৰ পৰা আমি আহি আছোঁ, আৰু তেনেস্থলত এই গছপথখন ইমান জোৰত গৈছে, মানে ভয় লাগি গৈছে আচলতে। তেনেকুৱা যাতে কোনেও নকৰে। এতিয়া আমি পাই গ'লোঁ আহি পোদ্দাৰ কাৰ ৱৰ্ল্ড, মাৰুতি চুজুকিৰ খুব ধুনীয়া ডিলাৰ। মঙলদৈৰ একমাত্ৰ ডিলাৰ থাকে না, মঙলদৈৰ একমাত্ৰ ডিলাৰ এইটো পোদ্দাৰ। এইফালে এইটো মহিন্দ্ৰৰ ডিলাৰ, এইফালে এটা টাটাৰ ডিলাৰ আছে ইয়াতে, টাটাৰ শ্ব'ৰুম। এইখিনি মানে গাড়ী চাড়ী ল'লে এতিয়া আহিব পাৰে ইয়াতে, মানে আপোনাৰ গাড়ী পাই যাব। আৰু এইটো তেল দি লগতে আপোনাৰ নতুন গাড়ীখনৰ লগে লগে গাড়ীখন কিনি আনি ইয়াতে অকণমান তেল ভৰাই লওক। আমি যেতিয়া কিনিছিলোঁ আমি ইয়াতে তেল ভৰাইছিলোঁ। তো আপোনালোকক ক'লোঁ আৰু ভৰাব পাৰিম। বাকী আৰু পূৰা ৰাস্তা ভাবিছিলোঁ যিমান খালী হ'ব সিমান খালী হোৱা নাই। এয়া পাই গ'লোঁ আমি সেই দৰং টাইলছ এণ্ড ছেনিটেৰী।
এটা টাইলছৰ বহুত ডাঙৰ এটা শ্ব'ৰুম হয়। এইটো এটা টাইলছৰ পদ্মাৱতী মাৰ্বল এণ্ড গ্ৰেনাইট, এইটো এটা শ্ব'ৰুম হয় টাইলছৰ। ইয়াৰ ৰুদ্ৰ টাইলছ, আপোনালোকৰ এইটো দি মিলি পেলাই মই 3টা টাইলছৰ শ্ব'ৰুম দেখালোঁ। এইটো এটা টাইলছৰ শ্ব'ৰুম, তাতে থাকিব পাৰে। তো এয়া মঙলদৈ চাহ বাগিচা, চাওক চাহ বাগিচাত পানী নাই, এইটো খুব ভাল লাগিছে আচলতে, কাৰণ থাকিলে হয়তো ইয়াতে গোটেই এই গছবোৰ মাৰি দিলে হয়। গতিকে খুব আছে যদিও খুব কম সংখ্যকে পানী আছে, পানী একেবাৰে নাই বুলি ক'ব পাৰি। মানে মই এইটো কোৱা নাই লগা পানীখিনি লাগিব, কিন্তু যিখিনি এক্সেছ তাত বানপানী হ'লে গছবোৰৰ কাৰণে ক্ষতি হ'ব পাৰে, সেইকাৰণে পানী নাই, সেইটোহে হ'ব ভাল বুলি কৈছোঁ। তো এয়া পাই গ'লোঁ ফাইনেলি আমি আহি ওজা হিন্দাই। যদি আপোনালোকে প্লেন কৰি আছে হিন্দাই কিবা গাড়ী কিনাৰ কথা, ইয়াতে কিনিব পাৰে। ফাইনেলি আমি পাই গ'লোঁ আহি মঙলদৈ কলেজ। মঙলদৈ কলেজ মঙলদৈ কলেজৰ ফিল্ড, আৰু আগত আমি গোটেইবোৰ যাই আছোঁ। আমি পাই গ'লোঁ আহি এতিয়া জলাঘাট, আৰু এইখিনিত মই আচলতে ভিডিঅ' কৰিব নোৱাৰিম, কাৰণ এইখিনি আগত বহুত জাম হয়, আৰু এখনতে ফোন ধৰি এখনতে চাইকেল চলোৱা, তো মোৰ মতে ভাল কথা নহ'ব। তো এয়া পাই গ'লোঁ আমি লাৱনী চক, আৰু এইটো আমাৰ ট্ৰেন্সপৰ্ট অফিচ। তো ফাইনেলি আমি পাই গ'লোঁ এইবিলাক তেলিপাৰা। তেলিপাৰা মানে ঘৰ বুলিয়ে ক'ব পাৰি, আৰু অকণমান আছে আৰু কি দেখাম। চ' ইয়াতে ভিডিঅ'টো বন্ধ কৰিলোঁ। তো ইমানখিনি যে ভিডিঅ'টো আজি কৰিলোঁ, আজি মই ফাৰ্ষ্ট টাইম মোৰ চেনেলত এনেকৈ ভ্লগ দিলোঁ। সেই কিবা যদি ভুল ভ্ৰান্তি হৈছে মোৰ চেনেলত, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, যাতে সেই ভুলটো মই আৰু নেক্সট টাইম নকৰিবলৈ যত্ন কৰিম। ধন্যবাদ।